बिथांमोना जोंनि बिमा बिफा आरो नबोदित नार्जारि फोरोंगिरि बिथांमोनखौ मान बावो जोंनि बाथौ गौथुमनि दैदेनगिरि बिथांमोना बे समाव नबोदित नार्जारि बिथांनि बिमा बिफा आरो फोरोंगिरिखौ मान बावदों आं बे समाव फंबायखौ मान बावो मानोना सानैखौ मान बावनो थाखाय खावलायबाय जय बर' हारिनि जों लोगोसे जोंनि नबोदित बिमा बिथांखौ जोंनि मानगोनां आफादगिरिया मान बावगोन आरो बिथांनि नार्जारि बिफा बिथांखौबो मान बावगोन चिरां जिल्ला दुलाराय मानगोनां फोरोंगिरि बिथांखौबो जोंनि मानगोनां आफादगिरिया मान बावदों बिनि उनाव मान बावनो खावलायदों नबोदित नार्जारि वेलकाम जय बर' हारिनि जय बर' हारिनि जय बर' हारिनि जय बर' हारिनि सफैबाय जोंनि गेजेराव आङो गिबि गिबियावनो जोंनि चिरां जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय जोङो गांसे बिबारजों मान बावगोन जोङो मानगोनां बाहागो लागिरि बिथांमोनखौ एसे गोजोन होनानै फावजेननो बहुत अच्छा लग रहा है और अगले का क्या और मैं मेहनत करूँगा और अलग-अलग खेलों में मैं कोशिश करूँगा कि मैं और आगे बढ़ते रहूँ और मैं बड़े होके एक बड़ा कोरियोग्राफर बनना चाहती हूँ। एक क्रेडिट किसको देना चाहते हो तुम? एक क्रेडिट मैं अपने मम्मी पापा और मेरे डांस टीचर दीपिका मैम और रेस सर को देना चाहती हूँ। थैंक यू। मैं प्रथमते অসমবাসী হৈ গৌৰৱ অনুভৱ কৰিছোঁ কিয়নো এজন নহয় দুজন নহয় বাৰম্বাৰ আমাৰ অসমৰ প্ৰতিভাৱান তেনেকৈ মানে ল'ৰা ছোৱালী তথা প্ৰতিভাৱান তেনেকৈ ডান্সকে কৰি বা ছিঙেওহে কৰি অসমৰ ফালৰ পৰা বহুবাৰ নেশ্যনেল লেভেলত মানে উইনাৰ হৈ আহিছে আজি ছিজন 5 লিটিল চেম্প কম্পিটিশ্যন আমাৰ অসমৰেই নবোদিত নাৰ্জাৰি আজি তাই মানে এই ল'ৰাজন উইনাৰ হ'ল তো আজি চিৰাং জিলাৰ এই কাজলগাঁৱত তেখেতক নিখিল বৰা ছাত্ৰ সন্থাৰ উদ্যোগত আজি এই অঞ্চলৰ শুভাকাংক্ষী তথা ছাত্ৰ ছাত্ৰী আৰু মানে গাৰ্জেনসকলে ৱাৰ্ম এটা ৱেলকাম জনালে তেখেতক আকৌ এটা কামনা কৰিলে যে ভৱিষ্যতে আকৌ তেখেতে আগুৱাই যাওক আৰু অসমবাসী আমাৰ উঠি অহা চামক তেখেতে যাতে ইনস্পিৰেশ্যন এটা দিয়ক আৰু দেখিছোঁ যে আমাৰ অসমৰ প্ৰতিভাৱান বহুত এনেকৈ ল'ৰা ছোৱালীয়ে হয়তো তেনেকৈ স্ক'প পোৱা নাই স্ক'প পালে হয়তো আকৌ নৱজিত নাৰ্জাৰীৰ দৰে বহুত এনেকৈ প্ৰতিভাৱান ল'ৰা ছোৱালীয়ে আগলৈ ওলাই আহিব আৰু এই নৱজিতে চবক এটা জাগৰণ নিশ্চয়কৈ আমাৰ ল'ৰা ছোৱালীৰ মাজত আনিব মই ধন্যবাদ জনাইছোঁ নৱজিত নাৰ্জাৰী আৰু তেখেতৰ মা দেউতাকক যিবিলাকে এই চান্সটো তাক দিছিলে আৰু তাৰ মানে শিক্ষাগুৰু হিচাপে যি আছিলে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু আজি মই ব্যক্তিগতভাৱে এই কাজলগাঁৱৰ নিখিল বৰা ছাত্ৰ সন্থাই যি উদ্যোগ লৈ আজি তেখেতক ৱেলকাম জনাবৰ কাৰণে যি উদ্যোগ লৈছিলে তাত উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে যাতে আমাৰ ল'ৰা ছোৱালীবোৰ তেনেকৈ আগুৱাই আহিব পাৰে নৱজিত নাৰ্জাৰী আকৌ আগুৱাই যাওক সেইটোকে মই কামনা কৰিছোঁ।